ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি পিছে ৰেচিপি ভিডিঅ'লৈ অহা নাই। আজি আহিছোঁ মোৰ ইয়েৰিংছ কালেকশ্যন লৈ। আপোনালোকৰ কেনেকুৱা লাগে নাজানো, তথাপিও দেখাইছোঁ। যিখিনি মোৰ প্ৰিয় সেইখিনি কাণফুলি দেখাইছোঁ। কেনেকুৱা লাগে জনাবচোন। তেনেহ'লে ব'লো ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই এই ঝুমকাযোৰ দেখাইছোঁ। এইযোৰ খুব বেছি ভাল লাগে, যিকোনো কাপোৰৰ লগতে শুৱাই, বিশেষকৈ মুগা কাপোৰ বা পাটৰ কাপোৰ মেখেলা চাদৰৰ লগত খুব ভাল লাগে। আপুনি ট্ৰাই কৰিব পাৰে। মোৰ অন্য এযোৰ প্ৰিয় কাণফুলি হৈছে এইযোৰ। খুব ধুনীয়া চাইনিং কৰে আৰু নীলা পাথৰ লগোৱা আছে। খুব ধুনীয়া লাগে কাণফুলিযোৰ। আপুনি মেখেলা চাদৰ নাইবা বেলেগ ড্ৰেছৰ লগতো পিন্ধিব পাৰে। পাৰ্টি নাইবা বিভিন্ন ধৰণৰ অকেশ্যনত পিন্ধিব পাৰে, খুব ভাল লাগে। আহিছোঁ আন এযোৰ কাণফুলি, দেখিছেনে? বগা কাঠৰ কাম কৰা আছে আৰু মণি এটা আছে তলত। খুব ভাল লাগে। মেখেলা চাদৰ কুৰ্তিৰ লগতো পিন্ধিব পাৰিব। এইযোৰ মোৰ খুবেই প্ৰিয়। এবাৰ দেখাবলৈ ওলাইছোঁ মোৰ আন এযোৰ প্ৰিয় কাণফুলি, এইযোৰ। শাৰী নাইবা মেখেলা চাদৰৰ লগত পিন্ধিব পাৰে আৰু ইয়াৰ মাজতে এটা সেউজীয়া পাথৰ আছে। ছাইডত গ্লাছৰ কাম কৰা আছে। খুব বেছি ভাল লাগে আৰু বহুত বেছি চাইনিং কৰে। এইবাৰ এযোৰ কেঁচা সোণৰ দেখাইছোঁ। এযোৰ সৰু। দেখিছেনে বাৰু? এইযোৰ খুব ভাল লাগে, বিশেষকৈ যেতিয়া মুগাৰ কাপোৰ পিন্ধে তেতিয়া, নাইবা চাদৰ মেখেলাৰ লগতো পিন্ধিব পাৰে। খুব বেছি ভাল লাগে। এইবাৰ দেখাইছোঁ এইযোৰ। কুৰ্তিৰ লগত পিন্ধিলে খুব ভাল লাগে। জিন্সৰ লগতো পিন্ধিব পাৰে। বিৰাটে কালাৰফুল হয়, দেখিবলৈ খুবেই ভাল লাগে। এনেধৰণৰ কাণফুলি আপুনি কুৰ্তি নাইবা বেলেগ ড্ৰেছৰ লগতো পিন্ধিব পাৰে। খুব ধুনীয়া লাগে তেতিয়া।
এবাৰ দেখাইছোঁ এইযোৰ দেখিছেনে বাৰু এইযোৰ খুব ভাল লাগে যিকোনো ড্ৰেছৰ লগতে মেচিং হয় আৰু এইযোৰ খুবেই প্ৰিয় এবাৰ দেখাইছোঁ এইযোৰ দেখিছেনে বাৰু ধৰিব পৰা নাই চাগে এইযোৰ হোৱাইট ষ্টন আছে খুব ভাল লাগে পিন্ধিলে এবাৰ দেখাইছোঁ এইযোৰ অসমীয়া গহনাৰ লগত অহা কাণফুলি খুবেই ভাল লাগে ৰেড কালাৰ আৰু ব্লেক কালাৰ পাথৰ আছে খুব ভাল লাগে এইযোৰ কাণফুলি এইযোৰ আন এযোৰ কাণফুলি ইয়াৰ লগত এটা চেইনো আছে এইটো কেঁচা সোণৰ চেট হয় এইযোৰ খুব ভাল লাগে আন এযোৰ দেখাইছোঁ এইযোৰ খুব ভাল লাগে মাজতে এটা ৰঙা পাথৰ আছে শেষত দেখাইছোঁ এইযোৰ কাণফুলি সৰু যদিও খুব ভাল লাগে সেউজীয়া আৰু ৰেড কালাৰ পাথৰ আছে মেখেলা চাদৰৰ লগত খুবেই ভাল লাগে দেখিছেনে পাথৰবোৰ ইমান মৰম লগা আজিৰ ভিডিঅ'টো চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিল মোৰ ইয়েৰিংছ কালেকশ্যনৰ কিছু অংশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি ভাল লাগিলে লাইক কৰিব অন্য এদিন মই মোৰ ঝুমকা কালেকশ্যন লৈ আহিম আপোনালোকে চাব যদি ভাল লাগে লাইক কমেণ্ট কৰিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব লগতে ঘণ্টা বটনটো দবাই দিব যাতে আমাৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পাই থাকে ধন্যবাদ